নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মিঠা মিঠা কথাৰে মন উপচাইলে জুকি চাহনিৰে বেথা পাহৰাই হৃদয়লে অহাযোৱা কৰা সঘনা এতিয়া মই ওলাইছো কলেজ যাবলৈ আৰু আজি কলেজতনো কি হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে চাই থাকক ভিডিঅ'টো শেষৰলৈকে। এয়া কলেজৰ ভিতৰত সোমালোহি আৰু সোমাই আহোঁতে গেটৰ পৰা ভিডিঅ' কৰিব পৰা নহ'ল, সেয়ে এনেকৈ দি দিলোঁ। আৰু ওপৰটো হৈছে আমাৰ ডিপাৰ্টমেণ্ট, ছ'চিয়লজি ডিপাৰ্টমেণ্ট। গতিকে চাওঁ আহকচোন আমাৰ ডিপাৰ্টমেণ্টটো। এতিয়া কলেজ আহি পালোহি আৰু এতিয়া কোনো নাই অহা, অকল মই আৰু এয়া বাৰিলা। গতিকে মই আৰু দেখাবলৈ চেষ্টা কৰিম। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে। ক্লাছ কৰি হ'ল আৰু এতিয়া ব্ৰেক টাইম। চ' আমি বালিঘাটত খাবলৈ আহিলোঁ আৰু এইখনত আমি প্ৰায় খাওঁ আৰু বহুত ভাল লাগে খাই চাব কেতিয়াবা। আমি আমাৰ এইবোৰ অৰ্ডাৰ দি দিলোঁ, আহি আছে। দিয়ক এয়া দাদা জ্বলা দিব দেই, জ্বলা। এয়া আহি গ'ল আমাৰ অৰ্ডাৰটো। এতিয়া আমি ঠিকছে খাম আৰু আমাৰ এই জ্বলা খাব নোৱাৰে এই বাইদেৱে। খাই মেলি আজৰি এতিয়া আমি কলেজলৈ যাম, অলপ প্ৰেক্টিচ আছে। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে। এয়া আমাৰ প্ৰেক্টিচ হৈ আছে, যিহেতু আমাৰ বিভাগীয় প্ৰাক্তন হেড ছাৰৰ বিদায় সভা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে অহা 13 তাৰিখে। সেয়ে আমাৰ 3rd ছেমিষ্টাৰৰ পৰা এটা ডান্স গ্ৰুপ উলিওৱা হৈছে। আজি তাৰে প্ৰেক্টিচ হৈছে, আহকচোন চাওঁ। প্ৰেক্টিচ শেষ হ'ল আৰু এতিয়া ঘৰত গৈ লগ পাইছোঁ বলক। কলেজৰ পৰা আহি ফ্ৰেছ হ'লোঁ আৰু আজি মই আপোনালোকৰ লগত দুটা বস্তু শ্বেয়াৰ কৰিব বুলি ভাবিছোঁ। দুটা বস্তু মানে মই ফ্লিপকাৰ্টত দুটা বস্তু অৰ্ডাৰ দিছিলোঁ আৰু আজি আহি পালেহি, গতিকে ভাবিলোঁ আপোনাৰ লগতো শ্বেয়াৰ কৰোঁ বুলি। গতিকে চাই থাকক। এটা হৈছে এইটো, এটা বেগ অৰ্ডাৰ দিছিলোঁ এইটো, আৰু এটা কভাৰ অৰ্ডাৰ দিছিলোঁ। বেগটো লৈছিলে 348 আৰু কভাৰটো লৈছিলে 192। গতিকে কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ। যদি ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।